2-3ডাল কলৰ পোৱালি আহিছে। এতিয়া মই দেখিছোঁ যে এই কলৰ সৰু সৰু পুলিবোৰ কাটি দিয়া আছে। এতিয়া এনেকুৱা নেকি যে কলডাল যেতিয়ালৈকে ফল দিব তেতিয়ালৈকে তলৰ পুলিবোৰ বাঢ়িবলৈ দিয়া নহয়, আৰু যেতিয়া কলডাল আপোনাৰ কাটি দিব তাৰপিছত পোৱালি মানে যিবোৰ সৰু পুলি আছে পুলি কেনেকৈ মানে বঢ়াই আনে? যেতিয়ালৈকে কলটো বিকিব পৰা নহয় তেতিয়ালৈকে পুলিবিলাক কাটি থকা হয়। সোনকালে ডাঙৰ আৰু পুৰা হোৱাৰ কাৰণে পুলিবিলাক কাটি থাকিব লগা হয়। পাছত ইয়াৰ পৰা আৰু আমি পুলিখিনি কল কাটাৰ পিছত আমি বেলেগ ঠাইত উঠাই লৈ যাওঁ। এতিয়া যে সৰু বছৰ বেলেগ বেলেগ ঠাইত হয় ইয়াত যে সৰু সৰু ধৰক এইডাল কল আকৌ সৰু 3-4ডাল কলৰ পুলি আছে, যেনেকৈ ধৰক তেনেকুৱা সেইডালত 3টা আছে, তাৰে আপুনি কোনোবা এটা পুলি মানে ৰাখিব, বাকী দুটা আকৌ এনেকৈ কাটি দিব? নহয়, আমি ইয়াতে নাৰাখোঁ, এটা ঠাইত এইবাৰে ৰাখোঁ। এইটো ইয়াৰ পৰা উঠাই দিব নেকি? আৰু বেলেগ ঠাইত নতুন ঠাইত সেই পুলিটো আকৌ নতুন ঠাইত লগাব? মানে এইডাল যেতিয়া আপোনাৰ কলটো দিলে দিয়াৰ পিছত এডালটো কাটি দিব, ইয়াৰ কাষত যিকেইটা পুলি আছে এইকেইটাও কাটি দিব নেকি? পুলিকেইটা উঠাই লৈ যাওঁ ইয়াৰ পৰা, আৰু ইয়াৰ পৰা উঠাই লৈ যাব যেনে ইয়াত আকৌ নতুন ইয়াতে নাৰাখোঁ, মানে ইয়াত নেক্সট টাইম আকৌ নৰুৱে মানে নেক্সট টাইম ইয়াতে লগোৱা নহয়, আৰু নতুন ঠাইত লগোৱা নতুন ঠাইত। এই মাটিটো কি হ'ব পিছত? মাটিটো পাছত জাহাজী কল ৰুব পৰা যায় আৰু চাহে কল। তাৰমানে একেটা কলকে মানে একেটা জাতকে বাৰ বাৰ নকৰে, মানে ৰোটেশন কৰি থাকে। একেটা জাতৰ কৰি 50% নষ্ট হৈ যায় মানে কমপ্লিটলি মানে উঠাই দিয়া হয়। মানে এতিয়া যিমানবোৰ জেগা ইয়াতে খালী হ'ব তাত আকৌ আপোনাৰ মালভোগ কলৰ জেগাত বেলেগ কল মানে লগাব, আৰু সেই জেগাটো সেইডাল কল আকৌ দ্বিতীয় বছৰৰ কাৰণে নোৰায়, মানে প্ৰডাকশ্যনটো কমি যাব। আৰু আপোনাৰ এটা কথা সুধিছোঁ, কলডাল কিমান দিনৰ ভিতৰত ধৰক ডাঙৰ হৈ পেলাই ফলটো দি কাটিব পৰা হয়, মানে আয়ুসটো কিমান? কলটো 9 মাহত দেখা আৰম্ভ কৰে। হয় হয়, 9 মাহৰ পৰা 3 মাহ, 1 বছৰত কলডালৰ গোটেই শেষ হৈ যায়। মানে কলডালৰ আয়ুস হ'ল মানে 9 মাহ, মানে 9 মাহত তাত ঠকটো মেলিলে আকৌ আপোনাৰ 3 মাহ পিছত মানে তাৰ যিটো ঠকটো মানে পূৰত হ'ল হৈ পেলাই টোটেল 1 বছৰত কলডাল টোটেল মানে নোহোৱা হৈ যায়। তাৰপিছত সেইখিনি জেগা খালী হ'ল, তাত আকৌ সেই কলডাল মানে নুপুতে বা তাৰ পুলিবিলাক উঠাই লৈ যোৱা হয় নতুন ঠাইত ৰোৱাৰ কাৰণে। হয়, কিন্তু সেইখিনি জেগা যে খালী হ'ল তাত আমি বেলেগ কল ৰুব পাৰোঁ, বেলেগ কল ৰুব, কিন্তু সেই কলডাল আপোনালোকে নোৰোৱে। কিমান বছৰ পিছত আকৌ তাতে ৰুব? মালভোগ কল আমি এবাৰে ৰুইছোঁ, মানে তাক দ্বিতীয়বাৰ আকৌ প্লেচমেণ্ট তাতে কৰা নাই? এইবাৰ এটা ঠাইত ৰুইছিলোঁ 4 বিঘা, গোটেইখিনি ৰোগ হৈছে, বেয়া হৈছে, বেমাৰ হৈছে। আৰু এটা আপোনাৰ কথা সুধিব বিচাৰিছে, কলৰ যিবোৰ বাকলি থাকে এইবোৰ বাকলিবোৰ চাফ কৰি দিয়ে নেকি? ধৰক কিমান দিনৰ মূৰে মূৰে চাফ কৰে? এইবিলাক পাতবিলাক শুকোৱাৰ পিছত কাটি দিওঁ, পাছত বাহিৰত ওলাই দিওঁ। সপ্তাহত ধৰক এদিন? সপ্তাহত, মাহত। আৰু এই গুড়িটো কলৰ গুড়ত দিয়ে নে এই ধৰক পাতবোৰ বাহিৰত ওলাই দিওঁ, তাক গুড়ত নিদিয়ে? সেইবিলাক পচি যোৱাৰ পিছত বেমাৰৰ এনেই আপোনালোকে যিহেতু কলটো যে ৰুৱে, কলৰ মূৰটো ৰুৱে নেকি? ধৰক ইয়াত এডাল আপুনি কল ৰুব, এই কলৰ যিটো মূৰ থাকে, মূৰা থাকে, সেই মূৰাটো ৰুৱে নে? পুলিটো মূৰাটো 1 ফুট দীঘল, 1 ফুট মানে কাটি দিয়ে? আগটো কাটি একদম গুৰিৰ পৰা 1 ফুট থ'ব লাগিব। তাৰপিছত আপুনি তাতে ৰুই দিয়ে, কিবা সাৰ চাৰ দিয়ে নে এনেই গাঁত খান্দি দিলে হৈ যায়? গোবৰ সাৰ দিওঁ আৰু পুৰাটো আৰু গুৰিটো কি ট্ৰিটমেণ্ট কৰে শিপাবিলাক? শিপাবিলাক কাটি দিব, তাতে কিবা দিয়ে নেকি মেডিচিন? আৰু আপোনাৰ পুতাৰ পিছত পানী দিয়ে নে লগে লগে, নে 2-3 দিনমান পিছত তেনেকে পানী দিয়ে? পুতাৰ পিছত আমি পানী দিয়া নাই, বৰষুণ আহে এতিয়াহে মানে ড্ৰিপ ইৰিগেশ্যন চিষ্টেমটো কৰিছে, কাৰণ ইমানখিনি খেতিত পানী দিয়াটো সম্ভৱ নহয়। ইয়াতে আপোনাৰ 40 বিঘা মাটি আছে বুলি তেখেতে কৈছে অলৰেডি আনুমানিক, তো কিমানজনমান মানুহে ডেইলি চোৱা চিতা কৰি আছে এই খেতিখিনি? ডেইলি 15-20 জন থাকে। হয়, এমপ্লয় থাকে। আৰু 1 বিঘাত হ'লে মানে 50-60 জন থাকে। আপোনাৰ এনে ঠক কেইটকামান কি দিয়ে? গড় হিচাপত 200-250-300 হৈ গৈছে। 10-12 কিমান হয়? এইটো পলিথিনটো দেখাবচোন সুধিম, এই পলিথিনটো যে আছে, এই আপোনাৰ কলত এটা পলিথিন দেখিছোঁ আমি, এই পলিথিনটো কলথোক মেলাৰ কিমান পিছত দিয়ে আৰু কি কাৰণত দিয়ে? আকৌ এইটো কেতিয়া আঁতৰাই পেলাব? কল ডেলটো ওলোৱাৰ লগে লগে হয় পেপাৰখন লগাই দিয়া হয়। আমি ইয়ালৈকে আগবাঢ়ো। হয়, মানে এই যিটো আপোনাৰ আৱৰণ দিয়া হৈছে এইটো প্লাষ্টিকৰ নহয় জানো? এইটো কিমান দিন পিছত দিছে? কল থোক মেলাৰ কিমান দিন পিছত?
কলডিল ওলোৱাৰ লগে লগে কলডিলটো হেলি যোৱাৰ লগে লগে হয় হয় পেপাৰটো দিয়া হয় আচ্ছা পাছত কল বিকিব পৰা সময়তে এৰাই দিয়া হয় এতিয়া বিকিব পৰা যে হ'ব আপুনিতো দেখা পোৱা নাই কলটো কেনেকৈ গম পাব যে কলটো মোৰ বিকিব পৰা হৈছে বুলি পাছত এৰাই চালে দেখা পোৱা যাব এনেকৈ এৰাই হয় আচ্ছা আচ্ছা এনেকৈ চাব লাগিব হয় 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 এনেকৈ চাব লাগিব ন ধুনীয়া কালাৰো ধুনীয়া হয় হয় চাফা তথাপিতো আপোনাৰ কিমান মান সময় পিছত হয় বুলি আপোনালোকে জানে আৰু যে মোৰ কল মানে পুৰত হৈছে মই কাটিব পৰা হ'ব এটা অনুমান থাকে নহয় 45 দিন মানত হৈ যায় মানে গৰমৰ দিনত ঠাণ্ডা দিনত চাগে 2 মাহ মান লাগিব 2 মাহ লাগে এইটো কি কাৰণত দিয়া হয় এইটো দিলে কল থকৰ কি লাভ আছে কিয় দিয়ে আপোনালোকে কিবা এটা প্ৰফিট আছে কাৰণে এইটো দাগ নহয় আৰু সোনকালে বা পোক পৰুৱা তেনেকৈ কিন্তু ইয়াতো সূৰ্যৰ পোহৰটো নপৰিব তাৰ কাৰণে কিবা অসুবিধা হ'ব কল থকৰ কমকৈ পায় তথাপি একো অসুবিধা নহয় গছিঙাই পালে হৈ যায় আৰু এইটো কলডিলটো মানে কেতিয়া ওলাব এইটোতো পলিথিনটো কিমানখিনি টাইমত তাক মানে সেই কলডিল ওলোৱাৰ কিমান দিন পিছত এই পলিথিনটো মানে তাক পিন্ধোৱা হয় কলটো হালি যোৱাৰ লগে কিন্তু হালি যোৱাৰ লগে আৰু কেতিয়া কাটিব কল 4-5 আপোনাৰ কলডিলটো তাৰ পৰা কাটি আনিব পাৰি নহয় জানো সেইখনৰ ভিতৰত আকৌ এইটো দ্বিতীয়বাৰ ইউজ কৰিব পাৰিনে পাৰে পাৰি মানে যেতিয়ালৈকে ফাটি নাযায় 5-6 বাৰ ইউজ কৰিব পাৰি এইটো কি বুলি কয় আপোনালোকৰ ভাষাত এই বেগটো কি বুলি কয় পলিথিন এইটো কিনিব পাৰে বানানা বেগ বুলি কয় বানানা বেগ হয় হয় ভাল লাগিলে আপোনালোকৰ কেইবছৰ ৰোটেশ্যন কৰিব পাৰি 5 বছৰ 5 বছৰ হয় আমাৰ যথেষ্ট ভাল লাগিছে আপোনালোকৰ এনেকুৱা বাগানখন দেখিলোঁ শুনি আহিছিলোঁ আমাৰ সাধাৰণতে গাঁৱত কি হয় আমি 2-3 কল কৰোঁ আমাৰ এনেকুৱা এটা পৰম্পৰা আছে কি যে কলডালৰ লগত যেতিয়া 10-12ডাল কল একেলগে গজিব আমি ভাবিম যে চোপাটো বৰ ডাঙৰ হ'ল মোৰ এতিয়া বহুত কল হ'ব একেবাৰে ডাঙৰ এটা চোপা হ'ব কিন্তু ইয়াত প্ৰেক্টিকেলি আমি গম পালোঁ আপোনালোকৰ ব্যৱসায় খেতিখিনি কৰিছে যে আচলতে এডাল কল আমি তাক মানে প্ৰডাকশ্যন কৰিব লাগে তাৰ পৰা ফলটো ভাল হ'ব বহুত কল একেলগে কৰি ডাঙৰ এটা চোপা কৰি পেলাই লাভ নাই গতিকে ভাল লাগিলে আকৌ কেতিয়াবা আমি আহিম আপোনালোকৰ দিহা পৰামৰ্শ বিচাৰিম ফোন নম্বৰ নিম আৰু মালভোগ কল খেতি কৰাৰ মোৰো এটা দুৰ্বাহ হেঁপাহ এটা আছে গতিকে আজি দেখিলোঁ যিমানখিনি মালভোগত বাহিৰে আৰু কি আৰু আয়ত্ব কৰিবলৈ চেষ্টা কৰিম জাহাজী খেতিটোতো ইয়াত কৰা নাই G9টো এতিয়ালৈকে মানে কৰা নাই জাহাজী কৰিছে আমাৰ G9টো অসমৰ কাৰণে সুইটেবল হয়নে G9টো চলা নহয় এইটো আমি তাৰমানে মহাৰাষ্ট্ৰত আমি নিজে গৈছিলোঁ এতিয়া আমি দেখিছোঁ G9টো মানে তাত সফল ইয়াত এতিয়ালৈ টিচু কালচাৰ যিহেতু মাৰ্কেটখন আচ্ছা আৰু এটা কথা সুধিব বিচাৰিছোঁ ইয়াত কল কিনিবলৈ মানুহ আহে নে আপোনালোকে বজাৰত লৈ যায় কলবোৰ বজাৰতো লৈ যায় আৰু বাগানত আহে ন সিহঁতে কাটি নিয়ে হয় আৰু গছবোৰ লগে লগে কাটি পেলাই দিয়ে নে কল থোক কটাৰ পিছত কাটি পেলাই দিয়ে ঠিক আছে থেংক ইউ বহুখিনি কথা জানিলোঁ আয়ত্ব কৰিলোঁ আপোনালোকৰ ব্যৱসায়িক জীৱন সুখী হওক আপোনালোকে আগবাঢ়ক আৰু এইখিনি অভিজ্ঞতা লৈ পৰৱৰ্তী আকৌ আহিম আপোনালোকৰ বাগানখন চাবলৈ ভগৱানে ভাল কৰক ব্যৱসায় আৰু অধিক সম্প্ৰসাৰিত হওক সঞ্জিত ৰাভা গোৱালপাৰা তোমাৰ ফাৰ্মখনৰ এড্ৰেছটো কৈ দিয়া হয় সঞ্জিত ৰাভা গোৱালপাৰা ধনুভাঙা ঠিক আছে ভাল লাগিলে নমস্কাৰ আমাৰ ভিডিঅ'টি চাই কেনে পালে জনাব যদি ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব লাইক এণ্ড শ্বেয়াৰ কৰি আমাক এনেধৰণে ভিডিঅ' বনাবলৈ উৎসাহিত কৰিব ধন্যবাদ।